উঠোতে অলপ দেৰিয়ে এইফালে কামতো যাব আৰু এতিয়া 8টা বাজিলে মুখ হাতকেইটা ধুই লওঁ পিছে কামত যাওঁ বোপাইহঁত উঠ ইমান দেৰিলৈকে শুই থাকে নেকি কোনোবাই ইফালে মোৰ কামত যাব দেৰি হৈছে সোনকালে উঠ মুখ হাতকেইটা ধুই চাহ অলপ খাবি হ'ব দে মানুহজনীক ঢুকোৱাৰ পৰা ইহঁতক চাবলৈ বৰ কষ্ট হৈছে কি যে হ'ব নহয় পিতাই তই আজিও কাম নাপালি নেকি নাই অ' বোপাই লকডাউনৰ বাবে কোনেও কাম নিদিয়াই হ'ল মা ঢুকোৱাৰ পৰা আমাৰ লগত তোৰ বহুত কষ্ট হৈছে হয় দে বোপাই তাতে আকৌ লকডাউনটোৱে আমাৰ দৰে মানুহক বহুত বিপদত পেলাইছে এয়াইতো দুখীয়াৰ দুখ বোপাই এই ভগৱান কি বেমাৰ দিলাই দিলা সোনকালে ভাল কৰি দিয়া যাতে আমাৰ দেউতাই আকৌ কামলৈ যাব পাৰে বাচাও অলপমান ৰচোন মই খাবৰ বাবে কিবা আছে নে চাওঁ ভগৱানে বিচাৰিলে সকলো সমাধান কৰি দিব পাৰে হাত মোলাই দিয়া না ইফালে ঘৰত আজি এটা বস্তু খাবলৈ নাই ল'ৰা ছোৱালীহঁতক বাৰু কেনেকৈ বুজাওঁ এইফালে গজেনৰ দোকানত বহুতো বাকী দিব লগা আছে সেইবাবে বাকী নিদিয়াই হ'ল মোক দোকানলৈ যাবলৈ বৰ লাজ লগাই হৈছে আজি খাবৰ বাবে একো বস্তুৱে নাই পিতাই তই যত্ন কৰিবি মই পঢ়ি শুনি চাকৰি কৰি আমাৰ সকলো অভাৱ দূৰ কৰিম আৰু তহঁতৰ বৰকৈ ভোক লাগিছে আমি পাৰিম পিতাই পিতাই আমি মই অলপ নবীনহঁতৰ ঘৰৰ পৰা আহোঁ ভাইটি পঢ় নবীন ঘৰত কোনোবা আছনে ৰামাকাই তই তই সেই ভিতৰলৈ কিয় নেযাওঁ দেই বোপাই মই এটা পিছে বিশেষ কামতহে আহিছিলোঁ কিবা কাম আছিল মোক টকা কেইটামান ধাৰলৈ দিব পাৰিবি নেকি আজি 3 দিনেই হ'ল মোৰ বোপাইহঁতে একো এটা বস্তু মুখত দিয়ে সিহঁতে কেনেকৈ আছে দোকানত সেইবাবেহে তোৰ কাষলৈ আহিছোঁ টকা নাই মই টকা দিব নোৱাৰিম এই লকডাউনৰ সময়ত তোক টকা ধাৰলৈ দিব নোৱাৰিম মোৰেই চলিবলৈ বিপদ হৈছে তই যদি এনেকুৱা কৰ মই কেনেকৈ থাকিম দে কচোন বাৰু নাই মই তোক টকা ধাৰলৈ দিব নোৱাৰো বুলি এবাৰ কৈছো নহয় নহ'লে মই তোক গলতীয়াই বাহিৰ কৰি দিম তই যা বুলি কৈছো না ইয়াৰ পৰা তই মোক এনেকুৱা কৰ তই যা ইয়াৰ পৰা ইমিডিয়েটলি দুখীয়া হৈ জন্ম লোৱাটো কি আমাৰ ভুল আছিল নেকি আমাৰ সপোনবোৰ পূৰণ হ'বনে বাৰু দিঠকত পূৰণ কৰিবনে পৃথিৱীত ধনী দুখীয়া বুলি কোনো মানুহ নাই সকলোকে সমান চকুৰে চাব লাগে ঘৃণা দৃষ্টিৰে চাব নালাগে এয়াই হ'ল দুখীয়াৰ মুখ থাকে যদি মুক্ত আকাশৰ ৰদেও নাহে তথাপি বন্ধু মনোবল ৰাখিবা তথাপি বন্ধু